কাৰ্তিক বৈশ্যৰ কবিতাৰে চম্পক মেধিৰ আবৃত্তিৰে এটি থলুৱা ভাষাৰ কবিতা আবুই মোটা চৈৰাটো। আধা ৰাতি চিৰিত চাৰাত শব্দ উঠে, নুৎফনো কিয়া আবুই থিয়া দি মুতে। মোটাৰ শব্দত আটাৰ কাঁচা ঘুমটি ভাঙে, খং উঠি আটাই গালি পাৰিবা ধৰে। বাহিৰত যাবা নৰা ডাংনা বুঢ়ী, কোনি নিয়ে নেপজা দাঙি। তোক নিলি ময়ো পালো হৈ শান্তি। আটাৰ গালি শুনলি আমাৰ উঠে হাঁহি, মৰমত যিহে গালি পাৰে। আবুই মাজে মাজে কান্দে আটাক নেটখাকে, আটাইও দুখ কৰে আবুই দেখা নাপাকে। সুখত থকা ঘৰখান, হাঁহি থকা মানুহ মাখান একদিনতে হৈ পৰিল চখান। মনত পৰে আজিও মোৰ সেই ৰাতিটোৰ কথা। মই তিতে 5 বছৰা লাংটা, আটাৰ বঢ়াত লাগা 3 হাতা পল্লী মাছটো ৰান্ধি তাহোন চবে খাবা বৈছিল। কৰপে আহি পালাক জংঘলত থকা কেইটা, স্বাধীন হ দেশখান আকৌ স্বাধীন কৰিবা কেইটা। তাহাৰ ভাগৰখিনিও খালাক, বল্লীটো শেষ হ'ল, মইজাত কাটা কেইডলাহে পৰি ৰল। তথাপিও দুখ নাছিল আটাৰ। আটাৰ একমাত্ৰ আপা নন্দকাইকেও জংঘলত গৈছিল। তাহাক দেখলি নিজৰ চলিটোৰ মুখখান দেখা হেন পায়, কাৰণ নন্দকাইকেও 1 বছৰ আগতে মৰি থাকিল গুলি খাই। পিছদিনা পুৱাই আৰ্মি আহিল, 2 হাতা বন্দুকৰ কোবত আটাৰ ভৰি ভাঙিল। গাভৰু আৰতী পেহীৰ হবা লগা বিয়াখনো ভাঙি থাকিল। দৰা ঘৰৰ মানুহে কৈছি আৰ্মি কেইটাই বোলে আৰতী পেহী চলাটো ফালছি। সেই দুখতে পেহীও ফাঁচি দি মৰি থাকিল। নাজনো কাৰ কি দুখ, কিয় খালাক আটা হাতে দুখৰ ভোগ। সিদিনাৰ পাই কোনেও বাহিৰত নুঠে, বুঢ়া বুঢ়ী চেংৰা চেংৰি চবে চৈৰাতে মুতে। এতিয়াও আটাৰ মনত বহুত দুখ, ধৈৰ্য ধৰিছি কেইতে দেখব সুখৰ মুখ। না দেশখান স্বাধীন হল, না নন্দকাইকে শ্বহীদ হল। জংঘলত থকা 2টামান চাইলেণ্ডাৰ হল, আৰু এতিয়া আটাক 2 হাতা কোব দিয়া আৰ্মি কেইজনে টানথৰে বডিগাৰ্ড হল। কোনবাই ধনী হল, জংঘল এৰি পালাক এচি ৰুম। কোনবাই মৰি গেল, কোনবাই বিলাতত মাটি কিনলা। হাঁহি থকা গাঁওখান, সুখত থকা ঘৰ কেইখান তাহাৰ কাৰণে আজি আন্ধাৰ হল। আটা আবু মৰি গেল, মোটা চৈৰাটো ৰৈ গেল। আটাৰ ঘৰখান জংঘলে আগুৰি ধৰিছে, ভাঙা চৈৰাই মাত দিছে, ঐ ৰাইজখান এটা কথা কৈছো। দল বদলে, দালাল বদলে, নেতা বদলে, চৰকাৰো বদলে, নবদলে তাহাৰ লেত্ৰা ৰাজনীতি। অসমতে অসমীয়া গোলাম আজি, এই কি সংস্কৃতি? কোনে কৈছে স্বাধীন আমি? বুকুত চলিটোক বান্ধি মাৰা ঘুন্টি, মানুহ হৈ মানুহৰ ভয়ত নিজৰ ঘৰতে আছা চৈৰাত মুতি, থামাত